নমস্কাৰ ৰাইজসকল, কালি যে গৈছিলোঁ ফেঞ্চিত গৈছিলোঁ, মই দেখাওঁ আজি কি আনিছোঁ দেই। এইটো আনিছোঁ আমাৰ এখেতৰ কাৰণে চিৰিয়ন গ্ৰীণ কালাৰৰ। তাৰপিছত এইযোৰ মই আনিছোঁ চাদৰ মেখেলা এযোৰ। তাৰপাছত এইবোৰ গেঞ্জি সৰু পোৱালীকেইটাৰ কাৰণে। এইখন পালোঁ 150 টকাতে, দুপট্টা এখন ফেঞ্চিত বৰ ধুনীয়া লাগিছে। আৰু আছে, এইখনে আনিলোঁ আৰু পইচাও কমতি পৰিলে। আৰু ছোৱালীটোৰ কাৰণে হাফ পেণ্ট দুটা, ফ্ৰক আছে, ঢেৰ আছে ফ্ৰক। মানে হাফ পেণ্ট লাগে লাগা বস্তুৱে আনিলোঁ। আৰু ডাঙৰটোৰ কাৰণে স্পৰ্টিং এটা, আৰু এখেতৰ কাৰণে নামঘৰত যায় যে সেইকাৰণে এই ধুতি এখন আনিলোঁ। আৰু লগতে এই গেঞ্জি আনিলোঁ 10টা একেলগে আনিছোঁ গেঞ্জি। আলহী কোনোবা আহিলে বিহুৰ দিনা দিব পাৰি, গামোচা এখন আৰু গেঞ্জি এটা। আৰু লগতে ৰাজস্থানী বিছনা চাদৰ এনেও 5খন আনিছোঁ বেলেগ বেলেগ কালাৰৰ। আৰু এই আনিছোঁ গামোচা 20খন গামোচা, মানে সকলোকে দিম গামোচাখন, বিহুৱান বুলি ভাল লাগিব। এইখিনি আছিলে বস্তু, দেখালোঁ আপোনালোকৰ আগত।